আপুনি কেতিয়াবা ভাবি চাইছেনে যে যিবোৰ কাম কৰিবলৈ আমাৰ আগৰ প্ৰজন্মই মাহৰ পিছত মাহ কষ্ট কৰিবলগীয়া হৈছিল, সেইবোৰ কাম আমি ইমান সহজে কেনেকৈ কৰি দিওঁ? আমাক কোৱা হয় যে আমি মোবাইলত সময় নষ্ট কৰিছোঁ, কিন্তু কোনেও দেখা নাই যে আমাৰ এই হাতত থকা এই যন্ত্ৰটোৱে আমাক কিমান শক্তি দিছে। আমাৰ তেজত এটা বিশেষ ডিজিটেল DNA আছে। এয়া কোনো মিছা যাদু নহয়। এয়া হ'ল এক নতুন যুগৰ দক্ষতা। আজিৰ এই ভিডিঅ'টোত মই ক'ম আপুনি কেনেকৈ নিজৰ ইনবিল্ট পাৱাৰটো ব্যৱহাৰ কৰিব, বা আপুনি নিজৰ ভৱিষ্যত কেনেকৈ গঢ়িব পাৰিব এই ইনবিল্ট পাৱাৰটো ব্যৱহাৰ কৰি। আপুনি সাজুনে নিজৰ আচল পৰিচয় জানিবলৈ? সফলতা মানে কেৱল ডিগ্ৰী লোৱাটো নহয়। সফলতা মানে হ'ল সময়ৰ লগত নিজক সলনি কৰিব পৰাটো। আমি হ'লোঁ সেইটো প্ৰজন্ম যিটো প্ৰজন্মই কিতাপৰ জ্ঞানৰ লগতে এই ইণ্টাৰনেটৰ বিশাল সাগৰখনকো বুজি পাওঁ। সমাজৰ চকুত আমি চঞ্চল হ'ব পাৰোঁ, কিন্তু আচলতে আমি হ'লোঁ দ্য মাষ্টাৰ অফ ইনফৰমেশ্যন। এইটোৱে আমাৰ আচল শক্তি, যাৰ সহায়ত আমি যিকোনো জটিল কাম নিমিষতে সমাধান কৰিব পাৰোঁ। আমি নালায়ক নহয়, আমি হ'লোঁ আটাইতকৈ স্মাৰ্ট প্ৰজন্ম। মই জানো আপুনিও বিচাৰে যে এদিন আপোনাৰ নাম সকলোৱে জানক। আপুনিও বিচাৰে যে আপোনাৰ মা দেউতাই কওক যে মোৰ ল'ৰাটোৱে কিবা এটা কৰি দেখুৱালে। কিন্তু তাৰ বাবে আপুনি ভিৰৰ পাছত দৌৰিব নালাগে। আপুনি কেৱল নিজৰ ভিতৰত থকা এই বিশেষ শক্তিটো ব্যৱহাৰ কৰিব লাগে। আজি মই আপোনাক সেইটো বিশ্বাস দিবলৈ আহিছোঁ যিটো বিশ্বাস সমাজে আপোনাক কেতিয়াও নিদিয়ে। যদি আপুনি এই নিজৰ বিশেষ শক্তিক বিশ্বাস কৰে, তেন্তে কমেণ্টত লিখক আই হেভ দ্য কোড। আপোনাৰ এটা কমেণ্টে আন 10জনক বিশ্বাস বা শক্তি জগাব। আজি আপুনি গম পালে যে আপুনি কিমান স্পেচিয়েল, কিন্তু এই ডিজিটেল DNA-ক কেনেকৈ আমি বাস্তৱত ব্যৱহাৰ কৰিম, কেনেকৈ আমি এই জ্ঞানক আমাৰ পৰিচয় বনাবলৈ ব্যৱহাৰ কৰিম, সেইটো জানিবলৈ অপেক্ষা কৰক আমাৰ চিৰিজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।